বিজনীবাসী সমূহ ৰাইজলৈ আমি এই বছৰৰ হাৰত শুভেচ্ছা আগবঢ়াইছোঁ। লগে লগে আপোনালোকৰ প্ৰেছৰ এই যে আজি আগবাঢ়ি আহিছে আমাক সহযোগ কৰাৰ কাৰণে, তাৰ কাৰণে আমি কৃতজ্ঞতা আৰু হাৰত শুভেচ্ছা জনাই লৈছোঁ। আচলতে আমি এই বৰ্ষত আমি প্ৰথম অসমৰ বাৰেবৰণীয়া সংস্কৃতিৰ এটা সমন্বয়ৰ চিন্তাধাৰাৰে আমি আমাৰ স্থানীয় ল'ৰা তেওঁলোকক লগত লৈ এটা কৃষিৰ লগত সংগতি ৰাখি এটা থিম চিন্তা চৰ্চা কৰিছিলোঁ। হয়তো প্ৰথম বৰ্ষ হিচাপে আমাৰ বহুতো ভুল ত্ৰুটি থাকি যাব পাৰে। সমূহ ৰাইজলৈ এটাই আহ্বান যে আমাৰ সেই ভুল ত্ৰুটিখিনি আঙুলাই দি আগন্তুক দিনক যাতে আমাক আৰু আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে যাতে উৎসাহিত কৰে। সদশেষত মই আকৌ আপোনালোকৰ জৰিয়তে সকলো ৰাইজ আমগুৰিবাসী ৰাইজক যিটো সহায় সহযোগিতা তাৰ কাৰণে সকলোকে হাৰত শুভেচ্ছা জনাই মই মোৰ বক্তব্য সামৰিছোঁ। আমগুৰি যুৱকবৃন্দৰ প্রথম বার্ষিক শারদীয় শ্রী শ্রী দুর্গা দেবীর ষষ্ঠী কল্প আরম্ভ এবং বুধনের জন্য আমন্ত্রিত অধিবাস আরম্ভ হয়েছে। তাই সকল ভক্তপ্রাণদেরকে অনুরোধ করছি তারা শান্তি সম্মিতি বজায় রেখে আমাদের এই প্রথম বার্ষিক দুর্গাপূজায় সাফল্যমণ্ডিত করে তোলার জন্য অনুরোধ জানানো হয়েছে।